Welcome back to my channel and another vlog, new experience I'm gonna share with you. If you're gonna like, please subscribe my channel and like, comment, share, please. I'm gonna hear my college and today's field study going to be amazing place nearby Guru Sagar. Okay. মই মেমহেঁতৰ কাৰণে ৱেইট কৰি আছোঁ মেমহেঁত পোৱাহি নাই আমি ল'ৰা ছোৱালীবোৰ আহিলোঁ মানে মেমহেঁত অহা নাই অলপ দেৰি হ'ব so wait for this time Hello, I'm not where I'm supposed to be. I hope that you're missing me, 'cause it makes me feel young. Hello, last time that I saw your face was recess in second grade, and it made me feel young. Won't you help me sober up? Growing up, it made me numb. So this is my college. You wanna saw? This is my college. This lot of space. So everyone. মই অলপ আমাৰ কলেজখন অলপ দেখুৱাই দিছোঁ কলেজ টুৰটো অলপ এটা নিউ বিল্ডিং বনাই আছে মানে এই চাইডে কমাৰ্চৰ বিল্ডিং এই চাইডে এইটো অডিটৰিয়াম পিছ চাইডে এইবিলাক আছে আৰু this is Christmas tree. I don't know what college tree, but location is so amazing. College I'm gonna hear. You wanna see? Going to be top college tour. You wanna see? Okay, just going. So what a beautiful scenery. You're gonna see. This is my classmate. This is my college, and I'm here. This is everywhere you're gonna see only building and building. I'm top floor in my college. Very amazing. Huge place. চাদৰ ওপৰত আছোঁ মানে দেখুৱাই দিছোঁ আপোনালোকক কলেজখন কেনেকুৱা হয় আমাৰ ইয়াৰ ভিউটো ইয়াৰ নেচাৰেল ভিউ ইয়াৰ টুৰটো অ'কে এতিয়া ছাৰ মেমহেঁতে মাতিছে মানে জইন কৰিবলৈ কৈছে আমাক টিমৰ লগত অ'কে বাই দেন নেক্সট টাইমত পাই আছোঁ It's 3 in the morning, where did the time go? I wanna know if you wanna go to bed now or if you don't. I wanna know if you've been hating, hesitating. This is something. নামিব গৈছে আৰু লাহে নামিছে ছাৰ মেমহেঁতে এই খানাৰ কাৰণে বস্তুবিলাক লৈ গৈছে এইবিলাক ঠিক ঠাক কৰিছে এইটো কি মানে গেষ্ট হাউচৰ কি আৰু এইডোখৰ কি কয় নাজানো এইটো গেষ্ট হাউচটোৱে হ'ব চাগে অ'কে আমি এতিয়া আহি পালোঁহি এটলিষ্ট মেচিঙৰখন পালোঁহি মই অকণমান টুৰ কৰি দিছোঁ আপোনালোকক দেখুৱাই দিছোঁ ইয়াৰ চিনেৰীবিলাক এইবিলাক চাংঘৰ এইবোৰ আছে দিয়া এইবিলাক চাংঘৰ আছে আপোনালোকক মই ভালকৈ দেখুৱাবলৈ গৈ আছোঁ অকণমান আগলৈ আগবাঢ়ি খোজকাঢ়ি যাম আমি প্ৰত্যেকৰ ঘৰতে সোমামেই বাৰু কিন্তু ফাৰ্ষ্ট মই ব্লগটো মানে ষ্টাৰ্ট কৰি দিছোঁ আৰু এইখন ফ্ৰণ্ট গেট হয় সোমাই অহা এই গেটখনৰ কাঠ আৰু হেৰিয়ে এইটো কি বুলি কয় টকৌপাতে বনাই থৈছে কিন্তু কি কয় নাম নাজানো মই এতিয়া ঘৰৰ ভিতৰত আছোঁহি মানে ঘৰৰ ওপৰত উঠি আছোঁ আৰু এইটো কি হয় নাজানো বেক চাইডে কিবা নৈ টাইপৰ আছে আপোনালোকক অলপ দেখুৱাই আছোঁ আৰু তাৰ চিনাৰীটো এয়া কিবা এইখন চাগে দিখনৈয়ে হ'ব নেকি মেবি মানে দিখনৈ আছে চাইডে আহি আছোঁ বহুত ডেঞ্জাৰাছ হয় চাইডে কওক নগৈ বহুত ডেঞ্জাৰাছ হয় দেই যে এৰিয়াটো You gonna see this river
Oh, beautiful nature, amazing nature every round. একদম লাষ্টলৈকে যাম আৰু এইফালে পুৰা জংঘল এৰিয়া এই চাইডে নৈ আছে একদম বিউটিফুল চিনাৰী হয় you wanna see okay you know this people is called their language is called Missing is part of the tiny branch of the Tibetan Sino-Tibetan family inhabiting parts Assam and Arunachal Pradesh. There are maybe 680 million peoples. They were also known as Miris in the past and still knows Miris maybe. No, bad rupee. Yes, sir. আমি এতিয়া মানে ফিলিষ্টাৰীৰ কাৰণে গৈ আছোঁ আৰু গোটেইগাল মানে গৈ আছোঁ মোৰ অলপ বাদ জুনিয়ৰ আছে ছিনিয়ৰ আছে চব মিক্স মানে এইটো গেষ্ট হাউচত আমাক থাকিব দিছিলে মানে আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ এটলিষ্ট এতিয়া আমি মানে মানুহবোৰৰ ফেমিলিবিলাকৰ ছ'চিঅ' ইকনমিক মানে ষ্টাডি কৰিবৰ কাৰণে গৈ আছোঁ এটলিষ্ট এইখন লিষ্ট হয় ছ'চিঅ' ইকনমিক কণ্ডিশ্যন অফ মিচিং পিপলছ দিছ ভিলেজ নেম কি কয় আলিমুৰ মিচিং ভিলেজ আলিমুৰ মিচিং ভিলেজ হয় আমি এতিয়া গৈ আছোঁ আমাৰ ছিনিয়ৰ টিচাৰ্ছবিলাক গৈ আছে অ'কে মানুহবিলাকৰ কি আছে মানে সিহঁতৰ কি কয় ফেমিলি মেম্বাৰ্ছ সিহঁত APL হয় নে BPL হয় সিহঁতৰ হাউচবিলাক কংক্ৰিট হয়নে মিক্স হয় তেনেকুৱা মানে সিহঁতৰ চ'ৰ্চ অফ ড্ৰিংকিং ৱাটাৰ কি হয় সেইবিলাক দিছে ছেক্স মেল ফিমেল সিহঁতৰ অকুপেশ্যন তাৰপৰা অবজাৰ্ভেশ্যন দিব কৈছে আমাক আমি গৈ আছোঁ আৰু এতিয়া তাত মানুহ এজনী কিবা কৰি আছে দেই কি কৰিছে নাজানো ধান চালি আছে নেকি পাইছোঁহি আৰু ঘৰবিলাক মানে চাংঘৰ টাইপ ইয়াৰ চিনাৰীটো বহুত ধুনীয়া হয় চাইকেলে তিলিঘৰ দিছোঁ গমেই নিব সেইবিলাক মিচিং মানুহবিলাক আছে চাংঘৰ হয় সিহঁতৰ এৰিয়াটো এইটো চাংঘৰ চাইডত ভালকৈ অসমত মানে টোটেল মিচিং মানুহ 68 মিলিয়ন সমান হ'ব বাৰু মানে 700 হেৰি অৰুণাচল প্ৰদেশত আছে বাকীখিনি হেৰি আছামত আছে ইহঁত হেৰি হয় কি কয় আমাৰ আহোম মানুহৰ গতিকে কি আৰু পৰ্ক আৰু মানে আপং একদম ফেভৰেট বস্তু হয় Punen keramodo apunai rukan kandangme Agno iya bungel sanpang mulimane Lodam nokke garangodo ayang pala dulidangme Agno iya motab kepan sulimane Jel jelia nasido kulia tongo amabone Zabor bapa badagom nok kampinam pamabone Lokakin mangkin sinangarangobo মজা এটা লাগিছে দেই এনেকৈ খোজকাঢ়ি চবৰ লগতে আহি মানে এটা নিউ এক্সপিৰিয়েঞ্চ ন চ' আই এম ভেৰি এক্সাইটেড মানুহবিলাকে কি কয় মানুহবিলাকৰ মানে হেৰিটো চাব এক্সপ্ৰেশ্যনটো চাব খুব মানে এক্সাইটেড হৈ আছোঁ আৰু আমি ফাইনেলি এতিয়া সোমাইছোঁ আৰু মানুহৰ ঘৰত মানে ছ'চিঅ' এইটো ষ্টাডি কৰিবৰ কাৰণে ফিল্ড ষ্ট্ৰীট এইবিলাক চাংঘৰ জোতা পিন্ধিয়ে সোমাই দিম আৰু এইটো ঘৰ গৈ আছোঁ ফৰ্ম এতিয়া আমি এঘৰ মানুহৰ
ছ'চিঅ' ইকনমিক কণ্ডিশ্যনৰ বিষয়ে চাৰ্চ কৰিলোঁ আৰু এতিয়া এনাদৰ মানে বেলেগ এঘৰ মানুহৰ চাৰ্চ কৰিব বিচাৰিছোঁ গৈ আছোঁ আৰু এটলিষ্ট আমি মানে বেলেগ এঘৰত সোমাইছোঁহি এয়া ই ডাটা কালেক্ট কৰি আছে মই ভিডিঅ' কৰিব নাই আছোঁ এইটো ওপৰত চাংঘৰ আছে অকণমান চাংঘৰটি পিকচাৰ দুকপিমান ল'ব দিব এইবিলাক কি বনাই আছে দাদা হা কি কৰিব জুই লগাব অঁ আপুনি মিচিং ভাষা জানে নে আপুনি মানে ভাত খালি নে কি কয় ভাত খালি নে ভাত কালি নে নাই কোৱা নহয় মিচিঙত কি কয় মিচিং লেংগুৱেজত মিচিঙত ভাত ডকাও ডকাও ভাত ডকাও অঁ আপোনাৰ ভালনে সেইটো কেনেকৈ কয় সেইটো আপোনাৰ ভালনে সেইটো নাইদো নাই ইমান হা নাইদো নাই ইমান নাইদো নাই ইমান ন অঁ আপোনাৰ ঘৰত ভালনে এতিয়া হুকুম নাইদো নাই ইমান অঁ আপোনাৰ নামটো কি বাৰু কৈ দিয়ক আপুনি মিচিং ভাষাতে কওক জগত টাইম জগত টাইম ন অঁ আপুনি কি কৰে এই কৰি পালি আছে এনেই অঁ আপোনালোকক বিহু এটা গাই দিয়ক মই গাব নাজানো এইটো কোনজনে জানে আপুনি মই নাজানো নেজানে সেইটো জাল মোনাটো জানো এইটো এনেই কিবা এটা গাই দিয়ক অকণমান অইনতম গাই গুৱাহাটী যায় ডিব্ৰুগড় যায় তিনিচুকীয়া যায় অইনতম গাবলৈ সৰুজনে জানে ন এই চব জানো অঁ মই নাজানো লগ পাই ভাল লাগিল তেনে দেই এইবিলাক চাংঘৰবিলাক এনেকৈ মানে ওপৰলৈ উঠি যায় মই অকণমান ওপৰলৈ আপোনালোকক উঠি দেখুৱাই দিছোঁ এইটো চাংঘৰ হয় বেলেগ জখলাত উঠি গৈ আছোঁ ওপৰৰ পৰা অকণমান ভিউটো দেখুৱাই দিছোঁ আপোনালোকক ইহঁতে ডাটা কালেকশ্যন কৰি আছে এই অ'ল্ড মেনজনৰ পৰা মই আপোনালোকক দেখুৱাই দিছোঁ অলপ চিনাৰীটো ইয়াৰ পৰা মজা লাগিছে বেছ চাংঘৰত আজি ফাৰ্ষ্ট উঠিছোঁ লাইফত এমেজিংটো মানে একদম এটা নিউ এক্সপিৰিয়েঞ্চ এয়া খুৰাজনে ভাত খাই আছে মানে বেলেগ এটা ঘৰত সোমালোঁ অলপ দেখুৱাই দিছোঁ আপোনালোকক কেনেকুৱা হয় এওঁলোকৰ মানে লাইফ ষ্টাইলটো লাইফহুডটো অলপ চাই দিয়ক অঁ এইটো কি কয় মানে আপঙৰ কাৰণে ন অঁ অঁ আপঙৰ অঁ নাই পোৱা এইবাৰ ফাৰ্ষ্ট আহি পাইছোঁ মানে এনেকুৱা এৰিয়াত আপোনালোকৰ এৰিয়াত অঁ জাজি কলেজৰ হয় তামোল নেখাওঁ আমি দেখুৱাই দিয়ক অঁ কি কয় এইটো নামটো পুখুৰী পাত ন উলিয়াই দেখুৱাই দিয়ক কেনেকৈ কি কাটে এখন মাংস চাংস কাটে নে চব কাটিব পাৰে বাও কাটিব পাৰে অঁ এইটো দীঘল এইটো দামটো বেছি এইটো দাম বেছি অঁ এইটো দাম বেছি ন দুটাকে মাৰি লৈ যা এইটো চব অৰুণাচল মাল ন থৈ দিয়ক অঁ আপোনালোকৰ এইটো হেৰিটো বেলেগ হয় নাই অলপ দেখিব হেৰিটো এইটো কি কয় নামটো কি কয় কোলা ন অঁ ধান চাউল বাচিবলৈ অঁ এইটো ইটোৱে তামোলৰ পোক তামোল খাবলৈ লৈছে আমি তামোল নাখাওঁ দেই তামোল খাওঁ দে এইটো 60 বছৰীয়া বুঢ়া ন 60 বছৰীয়া বুঢ়া তামোল খাওঁ বুঢ়া খুলি দে দেখুৱাই দে তোৰ চেহেৰা মৰমত বগৰী দিছে বগৰী খাম অঁ বগৰী দিয়ক অঁ আপুনি মাজুলীৰ নি আমাৰ লগত ছোৱালীটো আহিছে আমাৰ লগত আহিলে পকা পকা চাই বেছি নালাগে আমাক এনেই খাবৰ কাৰণে দুটামান দিয়ক পকা পকা চাই বাছি লৈছোঁ নিজে বাছি অঁ বাছি ল'ম বগৰী আমাৰ ফালে বগৰী পাব বুলি নাই তাই মাৰি তই যা গৈ বুগীটো মুনাৰ লৈ যা কেইটামান লৈ যা হ'ব বেছি নালাগে মাজুলী বগৰী এইবিলাক ঘৰ এওঁলোকৰ ইমান ধুনীয়া মোৰ মানে ইয়াত থাকোঁ লাগি গৈছে বে ঘৰত যাব মন যোৱা নাই ইয়াত থাকি যাম লাগি গৈছে তলৰ ফালে ইমান ধুনীয়া লুক হেৰি দেখুৱাই মাটি মানে দেখি তলৰ পৰা দেই
এয়া আমি নামিছোঁ আৰু মিচিঙো ঘৰৰ পৰা জখলাইদি মই বহি বহি নামিছোঁ বে বহিলে হয় দেই ভয় লাগে দেই আমি ব্ৰহ্মপুত্ৰৰ কাষলৈ আহি গৈ আছোঁ মানে আমি এই চাইডে যাওঁ এই চাইডে ইয়াত এই চাইডে মেমহেঁত আছে এই চাইডে গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ মানে একদম কাষত আৰু ইয়াত ধূলি ধুনীয়াকৈ ধূলি খাই গৈ আছোঁ এইডোখৰ মজা জেগা হয় বে এইকেইটা লগৰকেইটা গৈ আছোঁ মই আগত ইমান ধুনীয়া লোকেশ্যন You see the location is amazing. Oh, God, that's me. Amazing. Ferry এখন ৰখাই থৈছে ফেৰীখনৰ ওচৰৰ পৰা আহোঁগৈ এপাক মানে ৱাও ব্ৰহ্মপুত্ৰ ফিলিং হেপী বগৰী খাই আছোঁ অ'কে এইটো মিনিটে কথা পাতি আছে এতিয়া এই কি কয় এখন ফেৰীত উঠিলোহি একদম চাইডৰ পৰা কিবা ওচৰৰ পৰা দেখুৱাইছোঁ একদম ব্ৰহ্মপুত্ৰ পানী কেনেকৈ ইমান ধুনীয়াকৈ গৈ আছে বি ৱাও ভিউটো চোৱা নাই মজা লাগিছে বি মেমহেঁত বহি আছে তাত এইটো ফেৰী ঘৰ হয় ভিতৰৰ পৰা এপাক আহোঁ কেনেকুৱা ভিতৰত চাওঁ এইটো বাথৰুম হয় আই থিংক এয়া লাইফ জেকেট ৱাও এমেজিং ৱাও জেকেট থৈ দিছে আমি এইটো এটা হেৰিকেইটা ফায়াৰ ব্ৰিগেড ফায়াৰ ব্ৰিগেড নহয় কি কয় ফায়াৰ কিবা এটা মই নাজানো কাৰ্বন ডাই অক্সাইড কাৰ্বন ডাই অক্সাইড হয় এইটো কাৰ্বন ডাই অক্সাইড হয় ইয়াৰ ভিতৰত আছোঁ ব্ৰহ্মপুত্ৰৰ এই ছাইডত বহি লৈছোঁ প্ৰথমবাৰৰ কাৰণে ফাৰ্ষ্ট লাইফত প্ৰথমবাৰৰ কাৰণে উঠিছোঁ ফেৰীত ভিতৰত সোমাই আছোঁ মজা লাগিছে বি লাইফত ফাৰ্ষ্ট সোমাইছোঁ একদম নিউ এক্সপিৰিয়েঞ্চ ইউ ন' ইটছ এমেজিং এইবোৰ আছে এইবিলাক ফেৰীৰ ভিতৰবিলাক এইটো কি হয় নাজানো দেই গাখীৰ গাখীৰ তলৰ ফালে দেখুৱাই দিছোঁ এইবিলাক খৰি চৰি থৈ দিছে এইবিলাক ফেৰীৰ তলৰবিলাক চাইডবিলাক এইফালে গাখীৰ নি আছে দেই এইটো একদম লাইফ জেকেট এটা পিন্ধাই দে মোক সেই ভিতৰত লাইফ জেকেট আমি ফটো মাৰিম দেই এটা পিন্ধিলে লাইফ জেকেট লাইফ জেকেট পিন্ধি মই মজা লাগিছে বে ফাৰ্ষ্ট লাইফ জেকেট পিন্ধিছোঁ নাজানো কেনেকৈ পিন্ধিছোঁ আৰু এইটো হিতেশ বলিয়া পাগলা এইটো এটা পাগলা ধুনীয়া লাগিছে বে লাইফ জেকেট পিন্ধি ডাম্পিং ডাম্পাং চালা মজা লাগিছে বে মানে এতিয়া বাহনিৰ মাজত আছোঁ বাহনি মানে হেৰি কয় ঘাটলৈ যোৱা হয় এই চাইডে গৈ আছোঁ মানে বেলেগ মানুহৰ লগত এতিয়া ডাটা কালেকশ্যন কৰিবৰ কাৰণে পূৰা ভাগৰ লাগি গৈছে জপিয়ালোঁ খুব মতে ফেৰীখনত মিচিং বিহু এটা গাব দেই গাই দিয়ক আপুনি মিচিং বিহু এটা ভালকৈ ডাঙৰকৈ গাই দিয়ক একদম সেইটো বাজি আছে ন গাই দিয়ক Onjala okolo pegine okolo pegimane oino gune mengkolo mengala asina ভাল লাগিলে দেই বৰ্তা যাওক দেই আপুনি বাই বাই এই বৰ্তাই বিহু এটা গাইলে ধুনীয়াকৈ মই এতিয়া গৈ আছোঁ লগৰ ক'ত গ'ল মই পাত্তা দে মই ইহঁত ফাৰ্ষ্ট গৈ গুচি গ'ল সৰুকেইটা আগতে চাগে মই ৰাস্তাত লেজিকৈ মই সদায় লেজিয়ে হয় আৰু সিহঁত পালেগৈ গৈ ইয়াত লেজিকৈ কৈ আছোঁ বিহু লগাই আছে দেই চৰি
You know, look on this place and this side here and this বহুত মানুহ আছে বে at least 300 ততকৈ বেছি আছে নেকি লাইক গাড়ী গৈ আছে বঢ়িয়া গোবৰ চপাই কি কৈ আছে ভাইটি গোবৰ চপাই আছে লাজ কৰিছে পইণ্ট এই যদি মানে এই চাইডে য'তে ত'তে ঘূৰি আছে মানুহৰ মানে এই চাইডে জংঘলো আছে অলপ জংঘল টাইপ এৰিয়া আছে পুৰা ফূৰ্তি কৰি আছে বি ক'তা অঁ ইয়াতে সোমাবা আমি বেলেগ এঘৰ মানুহৰ ঘৰত সোমাবলৈ গৈছোঁ ডাটা কালেকশ্যনৰ কাৰণে পিটেজ ফাৰ্ষ্ট কুকুৰা পালি বাচ্চা কুকুৰা পালি সেইটো মতা কুকুৰা খাব ভাল হ'ব দেই এইটো ঘৰ চাংঘৰ টোটেল মানুহ কেইজন মানে পুৰুষ কেইজন আপোনালোকে চৰকাৰী মানে বি পি এল কাৰ্ড আছে চাউল বি পি এল কাৰ্ড নাই আমি বহি আছোঁ এহেঁতি ডাটা কালেকশ্যন কৰিছে আমাৰ বহি আছোঁ ভাগৰ লাগিছে দেই মই অলপ খোজকাঢ়িলি নো ভাগৰটো হেৰিয়ে লেপি ৰ'দে ধৰিছে চকুত ধৰিব পাৰে চাহ জেগা বহি আছোঁ এহেঁতি ডাটা কালেকশ্যন কৰক এইবোৰ মই তেওঁলোকৰ বিষয়ে কৈ আছে কেনেকুৱা গাখীৰ আহিছে গাখীৰ দিব লাগে তাৰপিছত আমাৰ মালিকলৈ ৰৈ আছে সেইটো কাৰণে স্কুলৰ পৰা আহি নাই বুলি আমাক অলপ মিচিং ভাষা ক'ব শিকাই দিব মিচিঙে কয় ন মিচিং আজিকালিতো ভাষাই হ'ল মই আপোনাক সুধি যেনিবা আপোনাৰ ভালনে সেইটো মিচিং কি ক'ব ন আইদুল আপোনাৰ ঘৰত কোন কোন কেনেকৈ আছে ন উকুমটো চেকদন বুলি ক'ব লাগিব তাৰপিছত মই কৈ দিম কি ngকে উকুমছে ngক টানি দে তাৰপিছত ngক আও ngক আওটো ল'ৰা অমে অমে বুলি কোৱাটো ছোৱালী আপোনালোকৰ মিচিঙৰ অৰ্থটো কৈ দিয়ক মিচিং মানে মই মানে নেটত চাৰ্চ কৰি পাইছোঁ মি মানে কি কয় মেন কয় নেকি মানুহ মতা মানুহ কয় নেকি তেনেকৈ কৈ দিয়ক নেজানো মানে ভালকৈ এইবোৰ শিকিবা নেকি সেইবিলাক লাগিব কৈ দিয়ক মিচিং মানে ৱৰ্ডটো মিনিংটো কৈ দিয়ক মিনিংটো মিচিং মিচিং মানে মি হ'লে কি আগত মিৰিয়ে আছিলে এতিয়াতো মিচিঙে হ'ল আৰু মিৰি আছিলে কিন্তু মিৰিটো প্ৰায় নকয় তথাপিতো আকৌ এই কিবা আন্দোলন কৰিব জানো মিৰি বুলি ক'বই লাগিব ন এইটো আছে আৰু আচল মিচিং মানে কি এইটো আমাৰ আদি তকে তগলেন না এইটো কি ডালেকটো বুলি কয় এই বিদ্যাটো আমাৰ এইটো কি মানে ৰছীটো পালেনগে তকলা মোলোক মিচিঙা আদি তকে তগলেন না আমি তাৰ পৰা অহাহে আমি এইফালে নাই অহা নহয় আমাৰ মিচিংবোৰ তাৰ পৰা আহিছে আদি এইকাৰণে আমাক আদি মানুহ বুলি কয় আদিয়ে আছিলোঁ সঁচাকৈ আমি আদিয়ে আছিলোঁ আপোনালোকৰ ইয়াত মানে 300 মান মানুহ নে তাতকৈ বেছি ওপৰ আছে এই গাঁওখনত বেছি আছে ন বেছি আছে আৰু তাৰপৰা আপোনালোকৰ হেৰি আমাৰ গাঁওখনে মানে এতিয়া তিনিবাৰ হৈ গ'ল নহ'লে আলিমুৰ গাঁও বুলি ক'লে চবেই কিবা কৰে এনেকুৱাই মানুহ আছিলে এতিয়া 3খন গাঁও হৈ গ'ল আমাৰ 1 নং আলিমুৰ 2 নং আলিমুৰ তেৰিয়াডুঙা 3খন হৈ গ'ল এতিয়া নহ'লে 1 নং আলিমুৰে আছিলে আমি মোৰ নামটো যেনিবা ক'ব লাগে দেই মোৰ নাম নয়ন গগৈ এইটো কেনেকৈ ক'ম কৈ দিয়ক শিকাই দিয়ক ngকে আমিন নয়ন গগৈ কি ক'লে আকৌ কৈ দিয়ক ngক আমিনে আমিনে ngক বুলি কওঁ ngক আমিনে নয়ন নয়ন গগৈ গগৈ ngকে উকুমে ওকে হুকুমে জাজি 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 কি জাজি দৌলু দৌলু মানে গাঁও হ'ব বাৰু যাওঁগৈ আৰু যাম বুলি ভাবিছিলোঁ বহুত দূৰত যে কৈছে মানুহ সৰুখন ব্ৰহ্মপুত্ৰ যাওঁগৈ আৰু ওচৰতে পালে মানুহক মানে পালে ডাটা কালেকশ্যন কৰিম নহ'লে নাই আৰু এখন ফৰ্ম মানে ফিল আপ নকৰিলেও নাই ইয়াৰ ৰ'দটো মজা লাগিছে কোমল ৰ'দ মজা বতাহ হাৱা কুল ইউ ন এমেজিং মজা লাগিছে বি Dal mange sargode, bal mange sargode, dal mange sargode, bal mange sargode. Nola ngowa milim
kala ding nama ame lupo sunam dan kala ding nama ame lupo sunam dan senam dam kato kayu nam dam kato kama posuduma anda বাচ্চাবিলাকে হেৰিয়ত তলত সোমাই কিবা খেলি আছে এইটো লাইফে বহুত ভাল আছিলে বে বাচ্চা লাইফটো মজা আছিলে পুৰা খেলি আছে বাচ্চাবিলাকে পুৰা মজাকৈ খেলি আছে আৰু কিমান দূৰ ঘূৰিব লাগিব ঠিকনা নাই এইবিলাক ঘৰবিলাক দিছ ইজ এমেজিং হাউচ ইউ গোনা সি How do you buy this in Google? Sure. আমি ফিল আপ কৰি আনিছোঁ দিয়ক আমি ফিল আপ কৰি এইটো গৰম আহিব নহয় মই পৰেদি কৰি আছোঁ I think it's market নেকি মাৰ্কেট হ'ব চাগে দেই মাৰ্কেট এৰিয়া হয় এইটো নহ'লে বা কিবা ট্ৰেডিশ্যনেল কিবা কিবি ফাংচন চাংচন হয় এইবিলাক পিপুল হয় এইটো তিনিআলি হয় এইটো ছাইড হয় এইবিলাক ঘৰবিলাক মোৰ চিনিয়ৰফালে আগত গৈ আছে এইটো মাৰ্কেটেই হ'ব মাৰ্কেট নহ'ব চাগে দেই আই থিংক কিবা ট্ৰেডিশ্যনেল ফাংচন হ'লে ইয়াত পাতে চাগে দেই ফেচিলিটি আছে আকৌ হ'লেও এই ৰাস্তাটো ইমান ভাল নহয় কণ্ডিশ্যনটো মানে এইফালে খানা বনাইছে পূৰা খানা আমাৰ মেইন খানাটো ঠিক আছে ভাজিটো গেষ্ট হাউচটো হয় খানা বনাই আছে মই ঘূৰি ফুৰিছোঁ দেখুৱাই বেছি নাই কিবা কিবি আৰু মানে আজি মানে এনেই মজা এটা লাগিলে বাৰু দেই মানুহবিলাকৰ সিহঁতৰ কালচাৰ গম পালোঁ সিহঁতৰ মানে ট্ৰেডিশ্যনেল টাইপৰ বস্তুবিলাক অকণমান কিবা মানে শিকিলোঁ আৰু চ' ভাল লাগে ইয়ালৈ আহি মানে এটা নিউ এক্সপিৰিয়েঞ্চ হ'ল নিউ ভিপছ গম পালোঁ মানে সিহঁতৰ কালচাৰ সিহঁতৰ ট্ৰেডিশ্যন এইবিলাক বহুত কথা গম পালোঁ হ'ল মানে এইটো এটা লাইফত এনেকুৱা এটা মানে জাৰ্ণি লাগি মানে এনেকুৱা এটা ষ্টাডি টাইপৰ জাৰ্ণি লাগি মানে কিবা কিবি এটা নতুন শিকিব পৰা লাইফত এনেকুৱা এক্টিভিটিছ লাগে আৰু মানে এভৰি পাৰ্চন নিড টু বি এনেকুৱা এক্টিভিটিছ মানে হেৰি এটা ষ্টাডিত মেটেৰিয়েল টাইপৰ জাৰ্ণি লাগে মানে এইটো তোমাক মানে নতুন কিবা এটা শিকিব লাগিব ন এতিয়া মানুহখিনিৰ ট্ৰেডিশ্যনেল বস্তুবিলাক চাব পাৰিলোঁ কেনেকুৱা সিহঁতৰ লেংগুৱেজ সিহঁতৰ কালচাৰ মানে বহুত ভাল লাগিলে আৰু মানে মানুহবিলাক বহুত সহজ হ'ল সিহঁতে একদম ফ্ৰীলি কথাবিলাক কয় যোনটো ক'ব কৈছে নাই সেইটো ধুনীয়াকৈ একদম পাৰফেক্টলি কৈ দিছে আৰু মানে কোনো লাজ সংকোচ সেইবিলাক ভয় নাই আৰু চ' মানুহবিলাক বহুত ভাল লাগে আৰু সিহঁতেতো পৰ আৰু আপংটো বেছি লাইক কৰে নে আমাৰ আহোম মানুহবিলাকৰ টাইপৰ একেই আৰু অলপ মানে খাদ্য প্ৰণালীবিলাক একেই আৰু মানে ষ্টাইলবিলাক আৰু লাইফবিলাক একেই আৰু চ' আৰু বিশেষ নাই আৰু কিনো ক'ম আৰু সিমানে গম পালোঁ আৰু সিহঁতে কি চৰকাৰৰ পৰা কিবা স্কিম পাইছেনে নাই সিহঁতৰ প্ৰব্লেমবিলাক সকলোৰে প্ৰতি এটা মানে ৰিকুৱেষ্ট থাকিলে যদি লাইফত এবাৰ চান্স পোৱা নাই এনেকুৱা এক্টিভিটিছত মানে জইন কৰিবাই তুমি পাৰ্টিচিপেট কৰিবাই মানে কাৰণ নিজৰ এটা বহুত ভাল এক্সপিৰিয়েঞ্চ হয় মানে এক্সপিৰিয়েঞ্চটো ভাল লাগে আৰু মানে এইটো এক্টিভিষ্ট ডেটছ মেক ইউ লাইফ মেমৰেবল ৰাস্তাটোত বহি আছোঁ বৰিং লাগিছে এতিয়া একো কৰিব নাই অলপ হেং লাগিছে মানে টোপনি ভাৱটো আহিছে মানে দুপৰীয়া শুই থকা হয় নাই ঘৰত চ' টোপনি ভাৱটো পূৰা আহিছে I'm gonna very sleeping mode আৰু একো ক'ব মন যোৱা নাই মোৰ কথা যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ প্লিজ ইউ wanna like it please subscribe আমাৰ খানা হৈ গ'ল খানা চানা খাই ভাগৰ লাগি গৈছে পূৰা মোৰতো পূৰা হেং অন হৈ আছে দেই একদম কিবা লাগি আছে হ'লেও মানে
এতিয়া অকণমান কিবা ভাল লাগিছে বাৰু, ইমানো বেয়া নাই লগা। অলপ দেৰি পাছত কলেজ মানে যাব টাইম হৈ যাব, যামগৈ আৰু। কিবা হেৰিও মাত্ৰ নিউজ কি কয় ৱাটাৰ ছাপ্লাই এটা আছে, ৱাটাৰ ছাপ্লাইত আপোনাক দেখুৱাই দিছোঁ। চি দিছ ইজ হিউজ অফ ৱাটাৰ ছাপ্লাই। নাই ইহঁতক সুবিধা দিছে আৰু ইহঁতক সুবিধা আছে এইখন গাঁৱত, মানে গভৰ্ণমেণ্ট ফেচিলিটি বহুতবিলাক আছে। এইটো ৱাটাৰ ছাপ্লাই ছাইডত এইবিলাক বাচ্ছা পোৱালিবিলাক চাইকেলে গৈ আছে। যাব হৈ গ'ল, আমি যাব ওলাইছোঁ আৰু ঘৰলৈকে, ঘৰ ভাগ দিব লাগিব। I'll give you whatever I can, but honestly there's not a lot where I stand.